এটা উৰা বাতৰি মৃত্যু 13 জনৰ এজন চাহৱালাৰ অপপ্ৰচাৰে কাল নমালে অজস্ৰ জনলৈ মহাৰাষ্ট্ৰৰ জলগাঁৱত অবৰ্ণনীয় ৰেল ট্ৰেজেডি চলন্ত ৰেলত অগ্নিকাণ্ডৰ উৰা বাতৰিৰ বাবেই মহাৰাষ্ট্ৰত সংঘটিত হ'ল শোকাবহ ঘটনা জলগাঁও জিলাত কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ গ'ল পুষ্পক এক্সপ্ৰেছৰ 13 গৰাকী যাত্ৰীৰ জ্বলন্ত পুষ্পক ৰেলত জুই লগা বুলি বিয়পি পৰিছিল ভুৱা খবৰ লগে লগে পুষ্পক ৰেলৰ যাত্ৰীৰ মাজত বিৰাজ কৰিছিল আতংক প্ৰাণৰ মমতাত চলন্ত পুষ্পক ৰেলৰ পৰা জাপ দিছিল কেইবাজনো যাত্ৰীয়ে সেই সময়ত বিপৰীত দিশৰ পৰা আহি আছিল কৰ্ণাটক এক্সপ্ৰেছ পুষ্পক এক্সপ্ৰেছৰ পৰা মৰণ জাপ দিয়া কেইবাজনো যাত্ৰীক মহতিয়াই নিছিল সেই কৰ্ণাটক এক্সপ্ৰেছে এই ভয়ংকৰ ঘটনাত পুষ্পক এক্সপ্ৰেছৰ 13 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন অৰ্ধশতাধিক যাত্ৰী ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী প্ৰশাসন তথা ৰেলৱে বিভাগৰ দল উপস্থিত হৈ চলাই উদ্ধাৰ অভিযান আহতসকলক উদ্ধাৰ কৰি ভৰ্তি কৰাই হস্পিটেলত মহাৰাষ্ট্ৰৰ পচুৰা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো এজন চাহৱালাই হেনো পোনপ্ৰথমে ৰেলত জুই লগা বুলি চলাইছিল প্ৰচাৰ সন্ধিয়া প্ৰায় 5 বজাত পুষ্পক এক্সপ্ৰেছত জুই লগাৰ খবৰ বিয়পি পৰাৰ পিছতে কোনো যাত্ৰীয়ে টানিছিল ৰেলৰ চেইন যাৰ ফলত অধিক আতংকিত হৈ পৰে ৰেলখনৰ যাত্ৰীসকল লক্ষ্ণৌৰ পৰা মুম্বাই অভিমুখী আছিল পুষ্পক এক্সপ্ৰেছখন বিপৰীতে বেংগালুৰুৰ যশৱন্তপুৰৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিনলৈ গৈ আছিল কৰ্ণাটক এক্সপ্ৰেছ जहाँ पे हुई है हादसा वो इंक्वायरी के बाद ही पता चलेगा कि क्या हुआ क्या नहीं अफवाह किसने फैलाई क्या किस तरह की अफवाह थी ৰেল বিভাগৰ প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি পুষ্পক এক্সপ্ৰেছত ব্ৰেক ফচি যোৱাৰ ফলত এটা দবাত উঠিছিল জুইৰ ফিৰিঙতি যাৰ ফলত আতংকিত যাত্ৰীয়ে ৰেলৰ চেইন টনাৰ লগতে একাংশই জাপ দিছিল চলন্ত ৰেলৰ পৰা সেই সময়তে বিপৰীত দিশৰ পৰা অহা কৰ্ণাটক এক্সপ্ৰেছে এফালৰ পৰা মহতিয়াই নিয়ে যাত্ৰীকেইজনক এই শোকাবহ ঘটনাত নিহতৰ পৰিয়াললৈ মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে আৰ্থিক সাহায্য ज्यांना जे त्या ठिकाणी मृत आहेत त्यांच्या कुटुंबाला 5 लाख रुपये मदत ही महाराष्ट्र सरकारच्या वतीनं आम्ही देणार आहोत